গুড মৰ্ণিং এভৰিৱান মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাই ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ আজি অকণমান অন্য দিনতকৈ সোনকালে উঠা হ'ল কাৰণ মিষ্টাৰ যাব অৰুণাচল ভিজিটত নামচাই গতিকেলৈ যিহেতু কিবা এটা খুৱাই বুৱাই পঠিয়াব লাগিব আৰু ৰাতি মই মটৰ অলপমান তিয়াই থৈছিলোঁ তাকে ৰুটি আৰু মটৰ ঘুগুনি বনাই পেলাই ৰাতিপুৱা দিব লাগিব যিহেতু 7টাতে যাব আৰু ইমান সোনকালে ভাত বনাবলৈও অকণমান দিগদাৰ আৰু খাবলৈও মন নকৰে সেইটো কাৰণে ভাবিলোঁ ৰুটিকে খুৱাই পঠিওৱা যাওক তাকে পটাপট কাম বন কৰি মেলি আজৰি হওঁ যিহেতু ৰিয়ান মাইনা শুই আছে ইফালে ঘৰ দুৱাৰ চাফা চিকুণ কৰি মেলি গা পা ধুই অহা মানে আকৌ ৰিয়ান মাইনা উঠিবৰে হ'ব সেইটো কাৰণে যিমান পাৰোঁ সিমান সোনকালে লৰালৰিকৈ বনাই কাম বনখিনি কৰি মেলি বনাই মেলি আজৰি হ'বৰ কাৰণে চেষ্টা কৰোঁ মই ৰাতিপুৱাটো যিহেতু দেউতাক থকালৈকে মই কামখিনি কৰিব পাৰোঁ দেউতাক যোৱাৰ পাছত মই ৰিয়ান মাইনাৰ লগতে লাগি থাকিব লগা হয় আৰু সেইটো কাৰণে অকণমান দিগদাৰ এইফালে মই গা পা ধুই মেলি আজৰি হ'লোঁ তাৰপাছতে ধূপডাল জ্বলাই লওঁ যিহেতু ধূপডাল নজ্বলোৱালৈকে কিবা এটা ভাল নালাগে ভাত পানী বনাবলৈ তাৰপাছতহে যাওঁ আৰু ধূপ জ্বলাই মেলি তাৰপাছত এয়া আৰু ৰিয়ান মাইনা উঠিলেই আৰু ধূপ জ্বলোৱা মানে মোৰ এইটো উঠি পেলাই আকৌ সি বহিয়ে আছেগৈ উঠিয়ে দিলে সি সোনকালে উঠি দিলে কাম কৰি দিবলৈ উঠি দিলে মা ইমান কাম কৰি দিব কাৰণে উঠি দিছে আমো আহিয়ে গ'ল এতিয়া মই কাম কেনেকৈ কৰিম বাৰু মই কাম কৰিব লাগে নহয় আমাৰ ল'ৰাক আকৌ শুই উঠি কোলাত লৈ থাকিব লাগে আৰু কোলাত লৈ তাক গোটেই বাহিৰখন দেখুৱাবগৈ লাগে সেইটো বাৰু অভ্যাস কৰা হ'ল সেইটো কাৰণে সি অকণমান দিগদাৰ কৰে কিন্তু আজি যিহেতু কোলাত লৈ থাকিবলৈ মোৰ দিগদাৰ যিহেতু কাম আছে আৰু দেউতাকে গা ধুই আছিলে গতিকেলৈ ভাবিলোঁ তাক টিভিটো লগাই দিয়া যাওক আৰু টিভিটো চাই আহি যাতে অকণমান খেলি থাকে মোৰো কামখিনি হওক তাক টিভিটো লগাই মেলি তেনেকৈ থ'লোঁ আৰু ময়ো কামত আহিলোঁ যিহেতু ৰুটি বনাই মেলি খুৱাবলৈ আছে এয়া আৰু সি অকণমান এয়া খেলি আছে আৰু টিভিটো লগাই থৈছোঁ সি টিভি চাই মেলি সেয়া আৰু নিজে নিজে খেলি আছে দেউতাকক খুৱাই মেলি পঠিয়ালোঁ আৰু মোৰতো গোটেইখন কাম পৰিয়ে আছে আৰু গোটেই ৰুমটোৰ ৰিয়ান মানে অকণমান দিগদাৰ কৰিছিলে তাকো উলিয়াই মেলি নিব লাগে অকণমান ৰাস্তাৰ মুখলৈকে লৈ গ'লোঁ আৰু যিহেতু সি আমনি কৰিলে অকণমান উলিয়াই নিলতহে সি শান্ত হ'ল আৰু তাৰপাছতে এতিয়া টিভি চাই বহি আছে সি খেলি আছে বাৰু বিচনাখনতে থৈ দিছোঁ আৰু মই মোৰ কামত লাগি আছোঁ যিহেতু বিচনা পত্ৰ পাৰিবলগীয়া আছে ধেৰ কাম ওলায় এটা ৰুমত নহয় জানো সৰুৱে হওক ডাঙৰ হওক কাম একেখিনিয়ে হয় মাইকী মানুহৰ গতিকেলৈ এইখিনি মই কৰি মেলি আজৰি হৈ লওঁ তাৰপাছতে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আজি ইয়াত মানে গা ধুৱাবলৈ আছে আৰু সদায় মই গা নুধুৱাওঁ কাৰণ সৰু ল'ৰা যিহেতু আৰু সি বৰ হাঁচিয়াই মেলি থাকে যিহেতু পকাত চুঁচৰি মেলি থাকে ঠাণ্ডাও লাগে ডেইলি গা নুধুৱাওঁ এদিন তাক গাটো ধুৱাওঁ বাৰু ৰ'দতে আৰু এইটো তাক এতিয়া ৰ'দতে মই বহাই দিলোঁ পাতিখন পাৰি কিন্তু চাওকচোন সি পাতিত নাথাকে সি গৈ পেলাই সি বননিত এনেকৈ ধূলি বালি লৈ পেলাই খেলি থাকিব লাগে এতিয়া বাৰু সেই খেলা বস্তুখিনি দি দিলোঁ সি গাড়ীখন লৈ পেলাই খেলি আছে তেনেকৈ আৰু আমাৰ সিফালে শাকৰ গুটি সিঁচিছিলে যে এইফালে অলপমান ওলাইছে বাৰু পুলিবিলাক যিহেতু গুটি দিয়া হৈছিলে যে এনেকৈ দেখি মনটো ভাল লাগে নহয় জানো নিজে কৰা কিবা এটা শাক হ'লে ৰিয়ান মাইনা গা পা ধুই মেলি আহিলে মানে সি বাহিৰত খেলি আছিলে যে ৰ'দতে তাক গা পা ধুৱাই মেলি দিলোঁ আৰু বাহিৰত সি খুব ভাল পালে কিন্তু গোটেইখন বোকা লৈ মেলি বালি লৈ মেলি আৰু গোটেই কাপোৰ অৱস্থা নাই অকণমান দিলোঁ আৰু খেলিবৰ কাৰণে অলপ সময় তাৰপাছতে সি আহিলে তাৰপৰা গা পা ধুৱাই মেলি আনিলোঁ অকণমান ভাত খুৱাবলৈ চেষ্টা কৰিলোঁ বাৰু খিচিৰি কিন্তু নাখালে সি খাব মনে নকৰিলে এতিয়া এইটো শুই আছে মানে খেলি আছে বাৰু এইটো বিচনাতে এইটো হয়নে এফালে চাই দিয়া আকৌ নোচোৱা এইফালে নোচোৱা সেয়াই আৰু আকৌ লাগে তাক যাবলৈ মানে বালিত খেলি সি খুব ভাল পাইছিলে বালি মানে মাটিত আৰু বননিত দি দিছিলোঁ যে গোটেইখন বালি এতিয়া আৰু ধূলি বালি গোটেইখন বেছি দেৰি থ'বলৈও ভয় লাগে সৰু ল'ৰা যিহেতু জ্বৰ চৰ্দি হ'ব পাৰে বুলি অকণমান খেলাবলৈ তাক চেষ্টা কৰোঁ মানে বালি ধূলিত দিবলৈও তেতিয়াহে এডজাষ্ট হ'বগৈ সেয়াই আৰু এতিয়া আকৌ খেলিবলৈ লাগিছে টিভিটো লগাই থৈছোঁ বাৰু টিভি চাই খেলি আছে এয়া আমাৰ ৰিয়ান মাইনাক এই পাটিটোৰ ওপৰত বহি পেলাই খেলিবলৈ দিছিলোঁ যিহেতু সি পকাত নামে এই পাটিটোৰ ওপৰতে বহি পেলাই খেলিবলৈ দিলোঁ তেতিয়া ঠাণ্ডা নালাগিব বুলি কিন্তু আমাৰ ল'ৰালৈ চাওক এইটো পকাতহে বহি আছে এইটো ইয়াত ধৰি পেলাই ইয়াৰ ওপৰত থিয় হ'ব বিচাৰে ইয়াত থিয় হয় বাৰু বিচাৰে নহয় থিয় হয়েই বাৰু থিয় হ'ব পাৰে আৰু এইটো
আমাৰ ইয়াত মাইনা আজি আকৌ অলপ দেৰি শুলে এতিয়া উঠিলে শুই পেলাই এইটো এতিয়া আকৌ খেলাত লাগিলে শুই উঠি এতিয়া পেইন এতিয়া বহি লৈছে সি লিখিব পঢ়িব ন লিখিব পঢ়িব পৰা হ'লেই আমাৰ ল'ৰাই আন্ধাৰ উঠিছে আমাৰ ল'ৰাৰ চিন্তা নাই আৰু লিখিব পঢ়িব পৰা হৈয়ে গ'ল ন তাৰ আকৌ পেইন লৈছে কিতাপবোৰ ফালিছে পঢ়ি মেলি ফালিলেও সি এয়া আৰু এতিয়া তাক কিবা এটা খুৱাই দিওঁ সি শুই উঠিছে বাৰু শুই উঠিয়ে খাবলৈ মন নকৰে বাৰু অকণমান লাহেকৈ যদি খুৱাওঁ খাব পাৰে সেয়া আৰু বৰ কাইদা তাৰ মানে ধেৰ আৰু সমস্যাবিলাক তাৰ ইটো নাখায় সিটো নাখায় শুই উঠি নাখায় অকণমান লাহেকৈ খায় তেনেকুৱা উপায় নাই আৰু সৰু ল'ৰা ছোৱালী এনেকুৱাই সকলো নহয় বাৰু কিছুমান দেখিছোঁ যি দিয়ে তাকে খাই ধুনীয়াকৈ খাব মন কৰে মুখ মেলি দিয়ে কিন্তু আমাৰ ইয়াত আকৌ খোৱা বস্তু দিলে মুখখন ঘূৰাই দিয়ে এনেকুৱা মানে চব বেলেগ বেলেগ যিহেতু সৰু ল'ৰা ছোৱালী নহয় জানো আৰু কিবা এটাতে খুৱাবৰ কাৰণে তাক চেষ্টা কৰোঁ মই কালি দেউতাকে এটা কাপোৰ আনি দিছিলে এইটো তাৰ কাৰণে এইটো আজি মানে পিন্ধিব কৈ থৈ গৈছিলে আৰু তাক সি আজি পিন্ধিবলৈ তাৰপৰা এতিয়া সি পিন্ধি মেলি মানে সেইফালে বাহিৰলৈ দেখাই আছে আৰু এতিয়া ফুৰিব যায় মানে সি ইয়াত নাথাকে আৰু বাবা কাপোৰ পিন্ধি মেলি ন নতুন কাপোৰ পিন্ধি গ'লোঁ বুলি আমি কৈ দিয়াচোন সেই এতিয়া নতুন কাপোৰ পিন্ধি পেলাই মানে ৰুমত নাথাকে সি বাহিৰলৈ দেখাই আছে মানে বাহিৰলৈ লৈ পেলাই এতিয়া ফুৰিবলৈ যাব লাগে তাক এইটো কাপোৰটো সি পিন্ধিলে অঁ যাম এতিয়া নামানে আৰু সি মানে এতিয়া যাবই আৰু বাহিৰলৈ তাক এতিয়া ফুৰাবলৈ নিব লাগিব ৰাস্তা ফুৰাবলৈ হয় নাই বাৰু এইটো